হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোলৈ কাতি বিহু আৰু নৱৰাত্ৰিৰ বহুত শুভেচ্ছা থাকিল। আজি কাতি বিহু আৰু চতুৰ্থ নৱৰাত্ৰি। আজিৰ দিনটো কি কৰিলোঁ তাকে লৈ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। প্ৰথমে সূৰ্য প্ৰণাম কৰি ল'লোঁ। এতিয়া বাকী পূজাৰ কামত ধৰিম। এতিয়া মাৰ ভোগ বনাম। আজি মাক মালপোৱা দিব লাগে, তো মালপোৱা বনাই আছোঁ। আৰু পূজাৰ কাম কৰোঁতে 2-3 ঘণ্টা লাগিয়ে যায়, বহুতখিনি সময় গুচি যায়। ভোগো বনাবলৈ থাকে, পূজাও কৰিবলৈ থাকে। সেইকাৰণে ৰাতিপুৱা বহুত সোনকালে উঠি গোটেই ঘৰৰ কাম বন কৰি তাৰপিছত পূজাৰ কামখিনি কৰিলোঁ। 12টামান বজাত শেষ হৈ যায় আৰু পূজাৰ কাম। হৈ গ'লীয়া মালপোৱা এতিয়া মাক আগবঢ়াই দিবলৈ আছে। এতিয়া মাক আগবঢ়াই দিওঁ। মোৰ পূজাৰ কাম শেষ হৈ গ'ল। এতিয়া বাহিৰলৈ ওলাই আহিছোঁ তুলসী গুৰি লেপিবলৈ। হৈ গ'ল মোৰ তুলসী ঢাপ বনোৱা। কেনেকুৱা হৈছে জনাবচোন, ভাল লাগিছেনে? এতিয়া কাতি বিহুৰ আয়োজনত লাগিছোঁ। এতিয়া নাৰিকল ৰুকি আছোঁ, তাৰপিছত পিঠা বনাম। সন্ধিয়া হৈ গ'ল। এতিয়া চাকি জ্বলাওঁ, লগতে বাহিৰতো চাকি বন্তি দিওঁ। তুলসী তলত শৰাই আগবঢ়াই দিওঁ।
এতিয়া আমি মা বেটি দুয়োজনীয়ে পিঠা বনাত লাগিছোঁ। ফাৰ্ষ্টতে মাক চঢ়াম ভোগ হিচাপত, তাৰপিছত সকলো ৰাইজেও খাব। পিঠাখিনি বনাই সোনকালে আজৰি হৈ লওঁ, কিয়কি মানুহখিনিও আহি পাব, সেইকাৰণে অলপ সোনকালে কৰি লওঁ। মানুহখিনিও আহি সকলো চোতালত বহিলে। এতিয়া শৰাই ভাঙিম, প্ৰসাদ বিলাম সকলোলৈ, তাৰপিছত চাহৰ আয়োজন কৰিম। তো এয়া চাহৰ আয়োজন দেখিছে। পিঠাখিনি বনাইছোঁ, বাকী কিনি আনিছোঁ। ইমানখিনি সময় নহ'ল আৰু বনাবলৈ, কিয় ইফালে ঘৰত নৱৰাত্ৰিও চলি আছে। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তো বাই বাই, সকলোলৈ টেক কেয়াৰ। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।